আজি 1 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদী কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰ উত্তৰটো হৈছে ক 3খন দেশৰ মাজেৰে 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভ্ৰত কিমান চনত নিক্ষেপ কৰা হৈছিল হয় ইয়াৰ উত্তৰটো হৈছে ঘ 1975 চনত 3 নম্বৰ প্ৰশ্নটো হৈছে অসমত কিমানটা তেল শোধনাগাৰ আছে ইয়াৰ উত্তৰটো হৈছে গ 4টা তেল শোধনাগাৰ আছে 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে খ বৰাইল পাহাৰ আজি 5 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কিমানটা হস্তি সংৰক্ষিত এলিফেণ্ট ৰিজাৰ্ভ বনাঞ্চল আছে ইয়াৰ উত্তৰটো হৈছে ঘ 5টা আছে 6 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায় হয় ইয়াৰ উত্তৰটো হৈছে গ জিয়াভৰলী নদীক 8 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰতে অসমৰ স্থান কিমান ইয়াৰ উত্তৰটো হৈছে খ দ্বিতীয় স্থান 8 নম্বৰ প্ৰশ্নটো হৈছে অসমত কিমানটা বিমান বন্দৰ আছে ইয়াৰ উত্তৰটো হৈছে ক অসমত 6টা বিমান বন্দৰ আছে 9 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কিমানখন ৰাজ্যৰ মাজেৰে গংগা নদী বিয়পে উত্তৰটো হৈছে খ 5খন ৰাজ্যৰ মাজেৰে 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক চেনিৰ বাটি বুলি কোৱা হয় হয় ইয়াৰ উত্তৰটো হৈছে ক উত্তৰ প্ৰদেশ ৰাজ্যক চেনিৰ বাটি বুলি কোৱা হয় 11 নম্বৰ প্ৰশ্নটো হৈছে বৰাক উপত্যকাত কিমানখন জিলা আছে বন্ধু-বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে ঘ 3খন জিলা আছে আজি 52 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনখন ইয়াৰ উত্তৰটো হৈছে খ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 13 নম্বৰ প্ৰশ্নটো হৈছে কিমানখন দেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে ইয়াৰ উত্তৰটো হৈছে ক 2খন দেশৰ সৈতে 14 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ চহৰ কোনখন হয় ইয়াৰ উত্তৰটো হৈছে ঘ গুৱাহাটী চহৰ 15 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান ইয়াৰ উত্তৰটো হৈছে গ 16তম 16 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালাৰ নাম কি ইয়াৰ উত্তৰটো হৈছে খ বৰাইল পৰ্বতমালা 17 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয় ইয়াৰ উত্তৰটো হৈছে খ কেৰালা ৰাজ্যক 18 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈছে ইয়াৰ উত্তৰটো হৈছে ক ভোগদৈ নদী 19 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অঞ্চল অনুসৰি অসমৰ স্থান কিমান
ইয়াৰ উত্তৰটো হৈছে খ অসমৰ স্থান দ্বিতীয় 20 নম্বৰ প্ৰশ্নটো হৈছে ভূমিকম্পৰ বাবে কোন বছৰত চান্দুবি বিলৰ সৃষ্টি হৈছিল ইয়াৰ উত্তৰটো হৈছে গ 12 জুন 1897 চনত 21 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ কোনখন উপনদী আটাইতকৈ ডাঙৰ ইয়াৰ উত্তৰটো হৈছে খ সোৱণশিৰি উপনদী 22 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ পূবত থকা ৰাষ্ট্ৰীয় উদ্যানখন কি ইয়াৰ উত্তৰটো হৈছে ঘ নামদফা ৰাষ্ট্ৰীয় উদ্যান 23 নম্বৰ প্ৰশ্নটো হৈছে জাতিংগা কোনখন নদীৰ উত্তৰ পাৰৰ উপনদী ইয়াৰ উত্তৰটো হৈছে বৰাকৰ 24 নম্বৰ প্ৰশ্নটো হৈছে কোন বছৰত অসম চাহ কোম্পানী স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে ক 1839 চনত 25 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ ইয়াৰ উত্তৰটো হৈছে ক সোণবিল হ্ৰদ 26 নম্বৰ প্ৰশ্নটো হৈছে সোণবিল হ্ৰদ কোন জিলাত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে ঘ কৰিমগঞ্জ জিলাত 27 নম্বৰ প্ৰশ্নটো হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে খ শোণিতপুৰ জিলাত আজি 28 নম্বৰ প্ৰশ্নটো হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল ইয়াৰ উত্তৰটো হৈছে ক 1990 চনত 29 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনখন ৰাষ্ট্ৰীয় উদ্যান অসমৰ সপ্তম ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ উত্তৰটো হৈছে ক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান 30 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাক চাহৰ ৰাজধানী বুলি কোৱা হয় বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব লগতে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব তেনেহলে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ